ওম গণেশা নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন শুভ আৰু মংগলময় হওক তাৰ কামনাৰে আৰম্ভণি কৰিছোঁ এক বিশেষ ৰাশিফল। এই বিশেষ ৰাশিফল যুগুতাই লোৱা হৈছে চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত ৰাশিফল অনুযায়ী। গ্ৰহৰ গোচৰ, নক্ষত্ৰৰ গোচৰ, গ্ৰহৰ পৰিৱৰ্তন, মাসিক পৰিৱৰ্তন আৰু অসমীয়া নৱবৰ্ষ, ইংৰাজী নৱবৰ্ষৰ ৰাশিফলসমূহ আপোনালোকে পাই থাকিবলৈ আমাৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত, জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত, বাস্তুশাস্ত্ৰৰ ওপৰত আধাৰিত ভিডিঅ'সমূহ আমি প্ৰস্তুত কৰি আহিছোঁ। জনাব বিচাৰিছোঁ 18 বছৰৰ অন্তত বিশেষ শুভযোগৰ প্ৰস্তুত হৈছে আৰু বিশেষ শুভযোগ মীন ৰাশিত বুধ ৰাহুৰ মহামিলন হৈছে। মীন ৰাশিত বুধ আৰু ৰাহু গ্ৰহৰ মহামিলনৰ ফলত তিনি ৰাশিৰ একাউণ্টত ধন অৰ্থ উন্নতিৰ দিশ দেখা গৈছে। আপোনাৰ একাউণ্টত ধন অৰ্থৰ উন্নতি আহিব, আপোনাৰ ৰৈ থকা কৰ্ম সিদ্ধ হ'ব আৰু যিসকলে ধাৰত পোত গৈ আছে বা বিভিন্ন প্ৰকাৰৰ অৰ্থনৈতিক দুখ কষ্টত দৰিদ্ৰতাত ভুগি আছে তেওঁলোকৰ বাবে শুভযোগ, শুভ মংগলময় ফলাফল লৈ আহিছে বুলি কোৱা হৈছে। জ্যোতিষশাস্ত্ৰ মতে অহা মাৰ্চ মাহৰ 7 তাৰিখৰ পৰাই মীন ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে বিশেষভাৱে এই দুই গ্ৰহ। এই দুই গ্ৰহৰ মহামিলন হ'ব আৰু এই দুই গ্ৰহৰ মহামিলনৰ ফলতে শুভ মংগলময় ফলাফল বা শুভ মংগলময় যি সংযোগ, এই শুভ মংগলময় সংযোগ প্ৰস্তুত হ'ব। এই শুভ মংগলময় সংযোগে কিন্তু যথেষ্ট ৰাশিৰ অগ্ৰগতি উন্নতি লৈ আহিব বুলি কোৱা হৈছে। শেষৰ নিশ্চয়কৈ 2006 বৰ্ষত মীন ৰাশিত বুধ আৰু ৰাহু গ্ৰহৰ যি মীন ৰাশিত বুধ আৰু ৰাহু গ্ৰহৰ জ্যোতি, এই জ্যোতি 2006 বৰ্ষতে আহিছিল। গতিকে 2006 বৰ্ষৰ পিছত এই বৰ্ষত আকৌ এই বিশেষ শুভ সংযোগ প্ৰস্তুত হৈছে। এই শুভ সংযোগে ভাগ্যৰ ক্ষেত্ৰত ডাঙৰ আপোনালোকৰ চিন্তা, অগ্ৰগতি উন্নতি, সৰ্বতো প্ৰকাৰৰ অৰ্থনৈতিক ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত আৰু ৰৈ থকা কৰ্মৰ ক্ষেত্ৰত নিশ্চয়কৈ শুভ ফল দিব। আপোনাৰ অনেক সপোন থাকিব পাৰে। ৰৈ থকা আপোনালোকৰ বিভিন্ন ধৰণৰ সপোন, দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে, সপোন পূৰণৰ সম্ভাৱনা বৃদ্ধি পাইছে। বিশেষভাৱে পোনপটীয়াকৈ যদি ক'ব বিচৰা যায়, এই শুভ সংযোগে বৃষ ৰাশিৰ জাতক জাতিকাসকলক পোনপটীয়াকৈ শুভ মংগলময় ফলাফল, শুভ মংগলময় দৃষ্টি দিছে আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব 18 বছৰৰ পিছত শুভ মংগলময় ফলাফল। আৰু এই শুভ মংগলময় ফলাফল প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব, বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত শুভ হ'ব, অৰ্থনৈতিক ক্ষেত্ৰত শুভ হ'ব, ৰৈ থকা কৰ্মৰ ক্ষেত্ৰত শুভ হ'ব আৰু অমীমাংসিত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ শুভ ফলাফল আছে। কৰ্কট ৰাশি হৈছে দ্বিতীয় সৌভাগ্যৱান ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল, ৰাহু বুধৰ মহামিলনৰ ফলত আপোনালোকৰ শুভ মংগলময় ফলাফল আহিছে। চৰকাৰী চাকৰি যিসকলে কৰি আছে তেওঁলোকৰ বাবেই যথেষ্ট সুযোগ আপোনালোকে পাব আৰু যিসকলে কৰ্ম কৰিব বিচাৰে, চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবেও এক শুভ সংকেত দেখা গৈছে। বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত শুভ দিশ, মানসিক ক্ষেত্ৰত শুভ দিশ, ধাৰ্মিক ক্ষেত্ৰত শুভ দিশ, কৰ্মৰ ক্ষেত্ৰত শুভ দিশ আছে। বৃশ্চিক ৰাশি হৈছে তৃতীয় সৌভাগ্যৱান ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল দেখা গৈছে। সামাজিক উন্নতি, কৰ্মৰ ক্ষেত্ৰত উন্নতি, চাকৰি বিচাৰি থকাসকলৰ বাবে শুভ খবৰ বৃশ্চিক ৰাশিসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। বুধ ৰাহুৰ মহামিলনৰ ফলত বিদ্যা বুদ্ধিৰ লগতে শাৰীৰিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত পদ প্ৰতিষ্ঠা লাভ আপোনালোকৰ আহিব আৰু উন্নতি অগ্ৰগতিৰ দিশ অৰ্থনৈতিক ক্ষেত্ৰত নিশ্চয়কৈ থাকিব। প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক তাৰ কামনাৰে সামৰিছোঁ সংক্ষিপ্ত ৰাশিফল। ধন্যবাদ।